জেট প্লাস সিকিউৰিটিৰ সৈতে মই ৰাতিপুৱাই ওলাই দিছো ঘৰৰ পৰা এখন বিমান বনাবলৈ স্পেশাল এখন বিমান অকল মাটিতেই নহয় মোৰ সিকিউৰিটি আকাশৰ ওপৰতো থাকে এনি টাইম ৰেডি মোক প্ৰটেকচন দিবলৈ আৰু এয়া মোক নাইকি কোম্পানীৰ পৰা ব্ৰেণ্ড এম্বাসেডৰ বনাই দিয়া হৈছে সেই কাৰণে মই নাইকি চেন্ডেল পিন্ধি যতে ততে ঘুৰু মানুহে ইমানেই ঈদৰ খানা খাইছে যে ৰাতিপুৱা পেট বেয়া হৈ উঠিবই পৰা নাই সেই কাৰণে ৰাস্তা একদম খালী আৰু মই ৰখি আছো মোৰ BMW খনে মোক পিকআপ কৰিব আহিব ইমান দেৰি কৰিছে ফাইনালি BMW খন আহি পাল আৰু মই উঠিলো BMW খনত আৰামত মোৰ স্পেশাল সিটত বহি ললো মই বহুত বেছি টেনচনত আছো কাৰণ কি মোৰ এই বেগখনত আছে 5 কোটি টকা মোৰ বিমানখন বনোৱাৰ খৰচা পাতি সেই কাৰণে মই ঘৰৰ পৰা অকলে নহয় লগত লৈ ওলাইছো 4টা মান বডিগাৰ্ড আৰু বডিগাৰ্ড কেইটা মই BMWত আৰামত বহাই দিছো কোনোবা চোৰৰ বাচ্চাই হঠাতেই মোৰ BMW খনত হামলা কৰি পেলাই জুই লগাই দিলে আৰু এয়া জুই নুমুৱা সেনাবাহিনী জুই নুমুৱাবলৈ চেষ্টা কৰিছে কিন্তু বহুত চেষ্টাৰ ফলতো জুই নুমুৱাব পৰা নাই সেই কাৰণে মই মোৰ আন এখন গাড়ীত মাৰ্চিডিছত বহি গলো বহুত কেজন মহিলা কমাণ্ডৰ সৈতে মই আগবাঢ়িছো আৰু এয়া হৈছে নাইজেৰিয়াৰ পৰা ট্ৰেইনিং কৰি অনা মোৰ মাৰ্চিডিছৰ পাইলটটো মই আগপিনে বহি আছো একদম ধ্যানেৰে চাই গৈছো যাতে কোনো হামলা কৰিব নোৱাৰে মোৰ লগত 5 কোটি টকা থকাৰ কাৰণে মই বাৰে বাৰে গাড়ী খলনি কৰি যাবলগীয়া হয় বহুত বেছি টেনচন মোৰ মূৰত সেই কাৰণে মই মাৰ্চিডিছ বাহনখন এৰি উঠিলে এখন স্পেশাল টমটমত লগতে মোৰ লগত সাপোৰ্ট কৰিছে মোৰ এজন পুলিচ দাদাই আৰু এয়া মই অহা খবৰ পোৱাৰ লগে লগে চহৰখন ভিৰ হৈ পৰিছে চাৰিওপিনে পুলিচৰ প্ৰটেকচন দিছে মানুহ ভিৰ হৈ পৰিছে মোক চাবৰ কাৰণে আৰু এনেকে আহি পালো মই মোৰ বিমান বনোৱা সিক্ৰেট জাগাটোত আৰু এনেকাকে মোৰ প্ৰচেষ্টা চলিছে বিমানখন তৈয়াৰী কৰি আছে স্পেশাল বিমানখন বহুত বেছি মানুহৰ দৰকাৰ মোৰ বিমানখন বনোৱা বাবে এয়া মোৰ বিমানখন তৈয়াৰী হৈ আছে মই মোৰ বিমানখনৰ বেছি অংশ দেখাব নোৱাৰো কাৰণে মাত্ৰ 1% দেখাই দিছো আৰু এয়া হৈছে মোৰ এই স্পেশাল বিমানখন বনোৱা সাইন্টিষ্ট সদৌ আফ্ৰিকাৰ পৰা হায়াৰ কৰি আনা হৈছে ইয়াক আৰু লগতে মই ৰিসাৰ্চ কৰি আছো বিমানখনত কি নতুন টেকনলজি ভৰোৱা যায় আৰু এনেকে ৰিসাৰ্চ কৰি পেলাই ৰাতি হৈ গ'ল আৰু মই বাহিৰত ওলাই চালো মোৰ অপেক্ষাত বহুত মানুহ ৰখি আছে মোক চাবলৈ আহিছে কেমেৰা কৰি আছে হে ভগৱান মই সিহঁতক মৰমেৰে কলো যা বাবা এতিয়া বিমানখন ৰেডি নাই হোৱা মোৰ বিমানখন ৰেডি হলে মই ফাৰ্ষ্ট তহঁতকেই ঘূৰাম আৰু সিহঁতে হাঁহি মুখেৰে গুচি গ'ল